নমস্কাৰ এছআৰএল এটু হিটু বহুতৰ তৰফৰ পৰা আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বাগৰুম্বা নৃত্য। এয়া ময়ো সাজি কাচি ওলাইছোঁ। তাৰপিছত এইফালে এয়া সুন্দৰ সুন্দৰ নাচনী। এয়া বহাগৰ বতৰ, বহাগৰ প্ৰথম বৰষুণ জাকৰ পিছত কমলীয়া ৰদ ওলাইছে। চাই থাকক ভিডিঅ'টো, কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যদিহে ভাল লাগিছে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। বহুত ভাল লাগিলে শ্বেয়াৰ এটাও কৰি দিব। এয়া আৰু যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, আৰু যদিহে ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ আমি, একদম গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া একেবাৰে আমাৰ গাঁৱলীয়া পৰিৱেশ। বহুতে কয় আজিকালি বোলে বিহু চহৰলৈ ঢাপলি মেলিলে, কিন্তু আমাৰ গাঁৱত জীয়াই আছে এতিয়াও। আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছোঁ এতিয়ালৈকে। তাৰপিছতে এয়া আহি দলটোক মই লগ কৰিলোঁ, বিহু দলটোক, বাগৰুম্বা দলটোক লগ পালোঁহি। এয়া সুন্দৰ সুন্দৰ নাচনী, কি সুন্দৰ নহয়নে? এয়া প্ৰথম যোৰা বিহু জুৰিছোঁ আমি আজি, প্ৰথমটো ঘৰত। এছআৰএল ইটো সিটো বহুতৰ মূল ব্যক্তিজনক আপোনালোকে দেখিছেনে? ইয়াত চিনি পাইছেনে? কিয় নাপাব নহয় জানো, এইটো বেগটো লৈ থকাটো হয়, ময়ে কৈ আছোঁ। সহযোগ কৰিছোঁ, বুজি নাপাওঁ, তেওঁলোকৰ ভাষাটো মই বুজি নাপাওঁ, নাচিবও নাজানো, তথাপিও লগত সহযোগ কৰি গৈছোঁ। বেগটো থৈ লওঁ, বহুত গৰম লাগিছে। বেগটো থৈ পুনৰ এয়া সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব, পুনৰবাৰ কৈছোঁ, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। ইডাল হৈছে। তাৰপিছত বড়ো ভাষাত কি বুলি ক'লা? জঠা জঠা জঠা। এয়া এটা দল ওলাই আহিছে, আমাৰ দলটো এতিয়া সোমাই গৈছে এটা ঘৰতে। এনেকুৱা হৈছে এই বয়োজ্যেষ্ঠসকলৰ দলটো ওলাই গৈছে এতিয়া। আমাৰ আপোনালোকক এটা মই আচৰিত দৃশ্য দেখুৱাম। ধৰম সোণোৱালে কি সুন্দৰকৈ বড়ো খামটো বজাইছে। ইয়াত এইজন হৈছে বাথাৰাম সোণোৱাল। তাৰপিছত এইফালে ৰাজু ব্ৰহ্ম খামটো বজাই আছে। তেওঁলোকৰ অন্যতম বাদ্য হাৰমনিয়াম। ধুনীয়াকৈ এবাৰ আপোনালোকক বেক কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। এয়া কি সুন্দৰ বাগৰুম্বা নৃত্য। এয়াই হৈছে আমাৰ অসমৰ এটি অন্যতম জনগোষ্ঠী বড়োসকলৰ বাগৰুম্বা নৃত্য।
বাৰু বন্ধুসকল, আপোনালোকক পুনৰবাৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছাৰে আজিৰ ভিডিঅ'টোৱে ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত এটা মন্তব্য দিবলৈ নাপাহৰিব। লগতে যদিহে আপুনি চেনেলটোত নতুনকৈ আহিছিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আকৌ কৈছোঁ, ভিডিঅ'টো এটা শ্বেয়াৰো কৰি দিব। আৰু যদিহে ফেচবুকত চাই আছিলে তেন্তে পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। নমস্কাৰ।